বিদুর ভাই বিদুর ভাই সিনেমাখনত একো ষ্টৰী নাই সিনেমাখন আপোনালোকে চাই কেনেকৈ পালে বহুত ভাল লাগিলে মই আশা কৰি আছিলোঁ বেছি ফানি হ'ব বুলি কিন্তু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ মাজলৈ আৰু আজি ভিডিঅ'টো বেলেগতকৈ বেলেগ আৰু বহুত ধুনীয়া হ'বলৈ গৈছে আজি কিয়নো আহি পাইছোঁ আমি ভাস্কৰজ্যোতি চিনেমা হললৈ আৰু আপোনালোকে সকলোৰে পৰিচিত চিনেমা আহি গৈছে বিদুৰ ভাই গতিকে আজি বিদুৰ ভাই চাম আৰু বিদুৰ ভাই গোটেই ডিটেইল কাহিনী ষ্টৰী গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কেনেকৈ কি আছে গোটেই চিনেমা বনাইছে আৰু আপোনালোকে মোৰ পাছলৈ দেখি পাইছে গোটেইখিনি মানুহ ভৰ্তি মানে গোটেই হল ভৰ্তি দুদিন ডিব্ৰুগড় গ'লোঁ চাবলৈ টিকেট নাই তো আজি পাইছোঁ আৰু মোৰ লগত এজন বিশেষ ব্যক্তি আছে তেওঁক মই দেখাব বিচাৰিছোঁ পৰমা মোৰ বন্ধু তো তেখেত আহিছে তেখেতৰ লগতে আমি দুইজন আহিছোঁ চাবলৈ আৰু এজন আছে কেমেৰামেন কেকে ভাই তেখেতো কেমেৰা কৰি আছে গতিকে আমি এতিয়া ধুনীয়াকৈ আজি চাম একদম মজাকৈ চাম ষ্টৰী গোটেইখিনি ৰাইজক জনাম কেনেকৈ কি হৈ আছে চিনেমাখন হয় নাই বিদুৰ ভাই তো বিদুৰ ভাই চাম আৰু গোটেইখিনি আপোনালোকক জনাই আছোঁ কৃষক ভিৰ একেবাৰে মানে হাউচ ফুল হৈ আছে গুড মজা আল্টিমেট বিদুৰ ভাই বিদুৰ ভাই বিদুৰ ভাই চাবলৈ আহিল এইফালে আৰু এটা বিদুৰ ভাই আছে তুমি বোলে বিদুৰ ভাই তুমি বিদুৰ ভাই ইও বিদুৰ ভাই হাঁহি আছে মজা এনেকৈ লাগিছে এতিয়ালৈকেতো একদম পুৰা ইণ্টাৰেষ্টিং লাগি আছে ছেকেণ্ড হাফৰ কাৰণে ৱেইট কৰি আছোঁ সেইটো আৰু বিৰতি হৈ আছে চালোৱেতো চালা ন এতিয়া বিৰতি হৈ আছে অকণমান পিছতে হ'ব হয় নাই বন্ধুসকল চিনেমাখন চাই আহি গ'লোঁ আৰু চিনেমাখনত একো ষ্টৰী নাই আপোনালোকে ভালে শুনিলে একো ষ্টৰী নাই মানে চিনেমাখনত আছে ৰিয়েলিটি আৰু অকল ৰিয়েলিটি বৰ্তমান সময়ৰ লগত চলি থকা গোটেইখিনি বাস্তৱ জীৱন যি পলিটিক্স কি আমি হেল্থ ছেক্টৰত কি কেনেকৈ চলি আছে গোটেইখিনি মানে নৰ্মেল লাইফ আমি যেনেকৈ মানে জীয়াই আছোঁ সেই গোটেইখিনি বস্তু দেখুৱাবলৈ চেষ্টা কৰিছে চিনেমাখনত গতিকে আপোনালোকে এই চিনেমাখন চাব লাগে যদি ৰিয়েলিটি চাব বিচাৰে আমাৰ অসমখনত কি হৈছে বা ভাৰতবৰ্ষখনত কি হৈছে সেই বস্তুটো একচুৱেল ফেক্টটো দেখুৱাবলৈ চেষ্টা কৰিলে চিনেমাখনত গতিকে চিনেমাখন বহুতেই ধুনীয়া আমি ভাস্কৰজ্যোতি চিনেমা হলত চালোঁ চিনেমাখন আৰু আপোনালোকে আহিব পাৰে শিৱসাগৰত ইয়াত অফলাইনৰ টিকেট পোৱা যায় আৰু লগতে বহু কেইজনে চাইছে তেওঁলোকৰ পৰা সুধিবলৈ চেষ্টা কৰিছোঁ কেনেকৈ লাগিলে চিনেমাখন চাই বাইদেউ চিনেমাখন আপোনালোকে চাই কেনেকৈ পালে বহুত ভাল লাগিলে ন তো মোৰ লগত আৰু পৰমা আছে পৰমাৰ পৰাও সুধিম পৰমা আছে তেওঁ লগত পৰমা কেনেকৈ লাগিলে ভাল লাগে কিন্তু মানে এইফালে ই মোৰ লগৰ হয় বন্ধু হয় ইয়াক তহকে মাতো মই ছোৱালীখিনিৰ কথাটো লাজ কৰিছোঁ মই লাজ কৰে তাহাঁতি পলাই দিছে আকৌ সেইটো কাৰণে প্ৰব্লেম হৈ গৈছে বেলেগ বৌয়ে একো নকৰিব টেনশ্যন ল'বলৈ এইটো কথা নহয় বাৰু নাই এইটো কথা নহয় চিনেমাখনৰ কথা ক'ব গ'লে চিনেমাখন বহুত কিছুমান ভাল ভাল ডাইলগ আছে ফানি মুভমেণ্ট আছে কিন্তু মই এটা ক'ম চিনেমাখন মানে মই আশা কৰি আহিছিলোঁ বেছি ফানি হ'ব বুলি কিন্তু ইয়াত মানে ফানি আছে লগত ইম'চনেল বহুত আছে আৰু মানে আমাৰ নিজৰ জীৱনৰ লগত জড়িত বহুত ঘটনা আছে যাৰ কাৰণে বেছি আমি ৰিলেট কৰিব পাৰিছোঁ মানে আৰু যিও বেছি ধনী মানুহ তেওঁৰ পৰা হাই লেভেলৰ মানুহ সিহঁতি চাই ৰিলেট কৰিব নোৱাৰিব পাৰে কিন্তু আমাৰ বৰ্তমান সমাজৰ ধৰি লওক আমি মধ্যবিত্ত বা দুখীয়া শ্ৰেণীৰ মানুহখিনি মানে একদম ধুনীয়াকৈ এইখন চিনেমা ৰিলেট কৰিব নিজকে নিজৰ চৰকাৰী হস্পিটেলৰ কাহিনীৰ পৰা আদি কৰি আপোনাৰ MLA ঘটনা MLA জন কলা কুকুৰ কাহিনী আছে অলপমান তো ফানি আছে কিছুমান জেগাত ফানি আছে আপোনালোকে আছে চাই ভাল পাব আৰু মানে মোৰ ভাল লাগিলে চাই তো মানে মই ভাল লাগিছে আৰু এটা কথা মই ক'ব বিচাৰোঁ মাজতে এই চিনেমাখন চালে মানে আপোনাক চিনেমা কাষ্টৰ নিচিনা নালাগে হয় নাই এনেকৈ লাগিব ৰিয়েলি মানুহে কৰি আছে আৰু ঘটনাকেইটা ঘটি আছে মানুহৰ লগত আৰু তেনেকৈ আমি চাই আছোঁ আৰু সেই বস্তুটো এনেকৈ লাগিব মানে ফিলে নাহিব যে আমি চিনেমা এখন চাই আছোঁ এনেকুৱা ফিল লাগিব যে বাস্তৱ জীৱনত ঘটি আছে ঘটনাটো আমি চাই আছোঁ দেখি আছোঁ সেইটোৱে চিষ্টেম গতিকে আপোনালোকে চিনেমাখন চাব লাগে যিহেতু আমাৰ অসমীয়া চিনেমা হয় আৰু 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 এখন চিনেমা আহি আছে পিছাচ বুলি সেইখনো চাব লাগে মোৰ মতে গতিকে এই চিনেমাখন কিন্তু বহুত ভাল লাগিলে ৰিয়েলিটি দেখাবলৈ চেষ্টা কৰিলে সেইটো কাৰণে চিনেমাখন ভাল লাগিলে হয় নাই চ' মিউজিক ভাল ধুনীয়াকৈ গোটেই মিউজিক ভাল এক্টিং ভাল চব মজা মানে মজা বেকগ্ৰাউণ্ড মিউজিক বহুত ধুনীয়া দিছে সেইটোকে আজিলৈ ভিডিঅ'টো ইমানত লগ পাম নতুন এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ মাজত তেতিয়ালৈকে ধন্যবাদ জয় অসম